Hi guys, welcome back to my another new vlog. আজি ভোগালী বিহুৰ সবকে শুভেচ্ছা জ্ঞাপন কৰিলো। যাইছে ভেলাঘৰ ভেলাঘৰ বনাইছো ইটা মই বনা নাই বেলেগে বনাইছে আৰু আমাৰ ঘৰত তিনটা বনাইছো। আজি সন্ধ্যা এটা পুৱাব লাগিব। আমি এটা খানা খাম আৰু গাইছ আমি অলপ আগতে বাজাৰ কৰি আহিলো মানে এবাৰ মানুহগিলা আহিব আৰু আমি দুজন আছো ইয়াতে আগত কৰি আহিছো। আমি বাজাৰ কৰা এটা ভিডিঅ' নকৰলো ৰাতি হ'ল। আমাৰ ইয়াতে হেলজিন আছে না সেইকাৰণে অলপ পোহৰ বেছি হৈছে। এতিয়া হেলজিন আছে বাকী বক্সটা অলপ বন্ধ কৰি থৈছো ৰ ঠাণ্ডা হওক বহুত টাইম বাজালো না। আমি এবাৰ অলপ বেডমিণ্টন খেলাম। এই ফিগুৰে আৰু মই এই আঠা লাগছিল আমি মানে কপ্তা চিংছে আঠা দিব খুঁজোতে তাৰ হাততে আঠা লাগি গৈছে। আমি এবাৰ এতিয়া বেডমিণ্টন খেলাম। এতিয়া আছে আমাৰ বাই আছে এটা বিৰাট বেডমিণ্টন খেলায়। এইটা বাই ফাৰ্ষ্ট প্ৰাইজ পাইছে বেডমিণ্টন খেলায়। উঠাব পাৰোঁ না আমি এইবাৰ অলপ এনজয় কৰিম মানে চবেই নাচিম। বাইহুন আছে ইয়াতে ইটা বাই আছে কিছে এই খালত মই গাইছ চুৰ কৰিব গৈছিলোঁ অলপমান বৈদ্য খালত পৰছো চকুত ডাঙা কমি গৈছে একদম। এই বিদ্যুৎ আজি দাউৰে এইটা বাই আছে ইটা বাই আমাৰ ইটা দাদা ইটাও বাইয়ে তাৰপিছত বৈদ্য ওলাই আহিছে একদম বালা চালা চকু সুমি গৈছে। এইবাৰ অলপ এনজয় কৰিম অলপ পাছত। মানে গাইছ ভাত বনাই নাই ভাত অলপ পাছত বনাব লাগিব। এতিয়া জুই পুৱাব লাগিব। কুকুৰ আহিছে আমাৰ কুকুৰটো আহিছে ৰাজু এতিয়া জুই পুৱাম এতিয়া ভাত বনাব মানে হাৱা আহে না সেইকাৰণে দিছে। হাই নহয় বাই আনটো অডিশ্যন প্ৰিয়া বুজিলে গৰম আৰু ঘামত আপোনাৰ চুলি সম্ভৱ ব্যৱহাৰ কৰিব যাতে গৰমে হওক বা ঘাম এই যাতে আপোনাৰ চুলিলে 24 ঘণ্টালৈকে শাইন কৰি প্ৰাণ খুলি ভাগাত ধৰছে নাচবা লাগে।
চাউল মই আনা নাছিলো চাউল মানে ঘৰে ঘৰে তুলছো গুৰু আৰু মই যাওঁ চাউল আনবা মোৰ চেণ্ডেল জোৰা পিন্ধি লওঁ ৰ চেণ্ডেল জোৰা পিন্ধি লওঁ গাইছ মাতা আছে না গাইছ ভয়ো লাগে ৰাস্তাটা একদম আন্ধাৰ ফিগুৰে আকৌ মাতি লওঁ গাইছ মানে আমি একেলগে যাম আমাৰ এতিয়া টিপুৰ ঘৰ ক'ত বোলে টিপঙত ঘৰ এতিয়া মানে মাঘৰ বিহু খাবা আহিছে লাৰু পিঠা খাবা পোহৰটা ৰাস্তাত দিবা লাগে ফিগুৰে দেখোন আহি আছে যাবা লাগে না আমি এবার যাই আছো চাউল এমবাৰ পোহৰটা ৰাস্তাত দিম মানে আমাৰ লগত বেলেগ পোহৰ নাই খাব যা তোক চালা বিৰাট ভয় লাগে ঠাণ্ডা গাইছ মই নাচাতে চলা খুলি দিছো মই এখানে গাইছ লাগি গৈছে গাইছ ই নহয় চুৰ কবা যাতে খাল তাতে জি পছে মই পৰছো গাইছ খালত পৰছো গাইছ মাথাটা আগতে পৰছি মানে মস্তে গাইছ মৰা নাই যে গাইছ কোনটা ধৰব গাইছ আগত গাইছ পছে গাইছ মস্তে তা ফালতু কি জানা হা দিঠকে সপোনে তুমি এই মোৰ হবানে তুমি এদিনা মোৰ বা ফিগু গেছপ না গান আমাৰ এতিয়া ফিগু দাদা মানে ফিগু গেছপ এই গান গাবা জানে এইবাৰ ঘৰত যাই আছো চাউলখিনি আনি লওঁ তাৰপিছত আৰু এনজয় কৰিম গাইছ মই ভেলাঘৰ বনাইছিলোঁ এটা ভেলাঘৰ এতিয়া মানে ডাঙৰ কৰি বনাইছোঁ এতিয়া বনাওঁতে বহুত কষ্ট হৈছে মানে মোৰ আটাই অলপ বাঁহ কাটি দিছে আটাই এতিয়া অলপ সৰু তাৰপিছত এতিয়া অলপ সৰু এতিয়া মানে আজি পুৰাই নহ'ল গাইছ মই খানা খাই থাকোঁতে কালিয়ে পুৰি দিম দুটা একেলগে পুৰি দিম কালি তাৰপিছত আমি চাউলখিনি ল'ম আৰু অলপ পাছত গাইছ আমি চাউল লৈ এইবাৰ আমি যাই আছোঁ চাউল ল'লোঁ এইবাৰ তাতে খানাত তাতে যাম আৰু ডাঙৰ দাদা এইটো চক এতিয়া দাদা আমাৰ ডাঙৰ দাদা ৰাস্তাটা ভয় লাগে এতিয়া মানুহ আমাৰ এটা মামাৰ ঘৰ আৰু হাত আছে গাইছ চুৰ কৰাতে গাইছ আমি চুৰ কৰাকে ভিডিঅ' নকৰোঁ কাৰণ আমাৰ ওচৰৰ মানুহে ঘৰ বস্তু চুৰ কৰিছোঁ যদি আমাৰ ওচৰৰ মানুহ চাই আছে মই ফাঁচলোঁ বান্ধি মাৰিব মোক আছিল ফিগু দাদা তাৰপিছত এই ডিপু আমাৰ তাৰপিছত এটা উদিত্য দাদাই হয় মোৰ তাৰপিছত আৰু মইতো আছো চালা পৰি চুৰি চুৰ কৰিছোঁ মানে কি চুৰ কৰিম অলপ খৰি চুৰ কৰিছোঁ তাৰপিছত একবাৰ সেই এটা পানী লৈ আছিল আমাৰ সেই তাতে এটা সেই বাহিৰটো খাইছিল যে তাৰ বাহিৰে এটা সেই পানী লৈ আছিল এটা পানী লৈ নহয় গাছ আছিল পানী লৈ আমি চুৰ কৰিব গৈছিলোঁ আৰু সেইবাৰ পানী লৈ চুৰ কৰিব যাওঁতে ঘৰত পৰছোঁ মানে খেদছে যেইটা ওচৰত ডিপুটো কমাই দি পালিছে আমি গমেই নাপালোঁ এই বিৰাট চপ্তান আছে টুত পৰি দি দেউৰে এই মাহাচা গাইছ দেখছাই না দেখিছে আপোনালোক দেখিছে এতে নাচন চলি আছে পুৰা মাৰ্জি আমি জাঙৰ তাৰে লাগে মই ল'লোঁ চাউল এই টপলা চাউল লৈছোঁ মানে কি অলপ খাম না ভাত তেওঁ বেছি কৰি দিম কুকুৰটাও আছে না আমাৰ কুকুৰ দুটা ভাত খাব পাতে আহিলোঁ এইটো আমাৰ ফিগুৰে কক বেট খেলিছে কক বেট খেলাই আছে ফাৰ্ষ্টতি অলপ নাচবা লাগে
গাইছ মানে আমাৰ সেই জোতা ভিডিঅ' কৰি থাকাই নাই ভিডিঅ' কোকৰ মানে সেই এটা যে গুটি এন যে থাকে সিটা আমাৰ হাউচছে ক'ৰবাত ওলাই গৈছে আমি দেখাই নাপালোঁ বিচাৰি আছোঁ ৰ এইবাৰ ইফালে সিফালে পৰিছিল ইফালে পৰিছিল ইফালে পৰিছিল নাংগে মুদা লাগছে এটা নাজানি গোটেই জেগাত মোক পেলাম এই বুদ্ধ ভয় লাগে বাকি মাহা নকলি এটাই আসলি খালি পেলাম এলিমেন্টৰ ফ্লকটা বন্ধ কৰি থৈ দি ফ্লক বা ফ্লক আমি জিপুৱে আছো এতে বৈদ্য জুই জ্বলছে আৰু বাইহুন মোৰ চেনেলটা চাই আছে সাবস্ক্ৰাইব কৰিল তাৰপিছত এতে ভাত হৈ আছে ভাত মানে আঞ্জা হৈ আছে গাইস গরম ধরার কারণে অলপ ব্যাডমিন্টন খেলে আলো ও খেলালো এবার ফিগুরেটা খেলাই আছে মার মধ্য মার আর এটা ভাই আছে ইফালে মার ও কিসে ব্যাডমিন্টন খেলে আছে
8:42 খানাটো একদম দেৰি হ'ব খানা আজি দেৰি কৰি খাম গাইছ মই পুৰা গৰম ধৰি গৈছে একদম চোলা খুলি দিছে অলপ আগত চিল্ক ৰাখিছিলো কেইটা হৈছে বাইক নাচাতে গৰমেই নধৰে আজি কলপাতত ভাত খাম গাইছ মোৰ ঘুণ্টিও লাগিছিল মই গমেই নাপালো এনে বাগাত দি আছিলোঁ ঘুণ্টিও লাগিছিল কলপাত কাটি আছে তাৰপিছত এই আঞ্জা ডিমা চালা ভাত অলপ ঠাণ্ডা লাগছে মধ্য গাইছ এবাৰ আমি ভাত খাব বহিলোঁ আমি কেইজনে ভাত খাব বহিলোঁ এতিয়া আমাৰ দীপু তাৰপিছত এতিয়া গীতু বাই তাৰপিছত এতিয়া আমাৰ বাই কি আছিলে জিম্পি বাই আৰু ময়ো আছোঁ তাৰপিছত এতিয়া বহাই নাই বহি ভাল লাগছিল দে কাহি চাহি লৈ আহ ভাত খাব লাগে খুন্দি পাৰি উঠিলোঁ একদম ভোক লাগি গৈছে এইফালে ভাত এইফালে আঞ্জা গেল ভাত চাত আহি গৈছে এইবাৰ আমি খাব লাগে ভাত চাত আহি গেল তাৰপিছত আমাৰ মানুহ মাহা বহি আছে চবগিলা মানুহ গাইছ গাইছ মুৰ্গী চুৰ কৰিব গৈছিলোঁ কিন্তু নাপালোঁ এই মুৰ্গী চুৰ পৰা যায় গাইছ ঘাপা ঘপি দিছোঁ আমাৰি খাপা খাপি দিছে একদম মাৰি দিছে এই খা এলি দি মই খাং অলপ পাছত ভাত খোৱা হ'ল আমি এইবাৰ উঠিলোঁ এইবাৰ আৰু অলপ নাচিম অলপ পাছত যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই বাই